নমস্কাৰ ফ্ৰেণ্ডছ, পুনৰ এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকক সকলোকে স্বাগতম জনাইছো। আছামিজ টিভি প্ৰাঞ্জলত আজি এগৰাকী নতুন উদীয়মান কণ্ঠশিল্পীক লৈ আপোনালোকৰ মাজত চিনাকি কৰাই দিবৰ কাৰণে আজিৰ এই অনুষ্ঠানটো আৰম্ভ কৰিছো। আপোনালোকে দেখিছে মোৰ সন্মুখত এগৰাকী নৱপ্ৰজন্মৰ শিল্পী, নাম হৈছে জুলি ঘিমৰে। নমস্কাৰ। নমস্কাৰ। তোমাক আমাৰ অনুষ্ঠানলৈ পোনপ্ৰথমে স্বাগতম জনালো। ধন্যবাদ। কি কবা প্ৰথমতে? নমস্কাৰ, মোৰ নাম শ্ৰী জুলি ঘিমৰে। মোৰ ঘৰ বামুণগাঁও ২ নম্বৰ পিপল পুখুৰী। জুলি, তোমাক মই এটা কথা সুধিম, তোমাৰ আচলতে সংগীত জগতত যাবৰ কাৰণে তোমাৰ কেনেকৈ তুমি অনুপ্ৰাণিত হৈছিলা? হয়, মই সৰুতে গান গুণগুণাইছিলো। তাৰপিছত মা দেউতাই জোৰ কৰিছে, মা দেউতাই মোৰ প্ৰতিভাক চিনি পাইছে। তেনেকৈ দেউতাই মোক গানৰ স্কুলত দিছে। তেনেকৈ মই আগবাঢ়ি গৈ আছো এতিয়ালৈকে। এতিয়া সংগীত জগতত এতিয়ালৈকে তুমি কিমান এনেকুৱা ধৰণৰ কাম কৰি গৈছা? ষ্টেজ পাৰফৰ্মেঞ্চ কৰিছো মই। মোৰ কালি এটা গান ৰিলিজ হ'ল নেপালী, আৰু এটা ৰিলিজ হবলৈ আছে, ভিডিঅ' হৈ আছে তাৰ। এইখিনিতে মই তোমাৰ পৰা জানিব বিচাৰিম, যিহেতু তুমি কৈছা যে সংগীত জগতত ইতিমধ্যে তুমি 2টা কাম ইতিমধ্যে সম্পন্ন কৰিছা। তাৰ ভিতৰত যোৱাকালি এটা গান তুমি ৰিলিজ দিছা। সেই গীতটো তোমাৰ পৰা কিছু শুনিব বিচাৰো। হয়, গীতটো ডুৱেট হয়, মই ফিমেলৰটো গান গাই আছো। लुकी लुकी आँखा को नानी ले नहेरा नहा मलाई चिस्क्याउने बानीले, नहेरा नहा मलाई चिस्क्याउने बानीले। বহুত ধুনীয়া লাগিছে, আচলতে সুন্দৰ কণ্ঠ। তোমাৰ কণ্ঠৰ কথা কি কম আৰু, যাদু আছে তোমাৰ কণ্ঠত। ইয়াৰ পিছত শুনিব বিচাৰিম, তুমি যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰো গীতসমূহ তুমি গাব পাৰা, হয় নে নহয়? হয়। তাৰ ভিতৰত তুমি মণিপুৰী সংগীতো চৰ্চা কৰি আছা। তাৰ ভিতৰত অকণমান শুনিব বিচাৰো। হয়, নিশ্চয়। तुम बचा बखंदना होदने तलैरे नुशी बनांगे शातम दो, नुशी बनांगे शातम दो मिकप खो दिलाप थो हंगनिंदे शाननिंग वारे नहीं तगा नजरा नौशिबागे मगला। तुम बचा बखंदना होदने तलैरे नुशी बनांगे शातम दो, नुशी बनांगे शातम दो। অতি সুন্দৰ। আচলতে কি কম, কবলৈ ভাষা নাই। আচলতে তোমাৰ যি কণ্ঠ, এই কণ্ঠই সকলোৰে অন্তৰত হয়তো নিশ্চয় এক আলোড়ন সৃষ্টি কৰিব, সেয়া মোৰ এটা বিশ্বাস আছে। আৰু পৰৱৰ্তী সময়ত তোমাৰ কণ্ঠত শুনিব বিচাৰিম এটা অসমীয়া সংগীত। হয়, নিশ্চয়। সুধা কণ্ঠ ভূপেন হাজৰিকা দেৱৰ এটি গীত গাবলৈ চেষ্টা কৰিছো। उलाया हजार जनता, उलाया पोहरानुता रामरे देखते थका रावण बधुते যায় যদি যায় জীয়ন্ত যায়। उलाया हजार जनता, उलाया पोहरानुता रामरे देखते थका रावण बधुते যায় যদি যায় জীয়ন্ত যায়। অতি সুন্দৰ। আচলতে এইটো কথা কব লাগিব যে তোমাৰ প্ৰতিভা অনন্য, কাৰণ তুমি এটা ভাষাই নহয়, বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে অসমীয়াৰ যি
সুমধুৰ কালজয়ী গীতসমূহ সেয়াও তুমি চৰ্চাত ৰাখিছা সেইকাৰণে আচলতে তোমাৰ কণ্ঠক অনন্য বুলি ক'বই লাগিব প্ৰিয় দৰ্শক আপোনালোকে নিশ্চয় দেখিছে এইগৰাকী যুৱ নৱপ্ৰজন্মৰ শিল্পীক আপোনালোকে মৰম চেনেহ কৰক এওঁ ভৱিষ্যত তেওঁৰ নিজৰ যি কণ্ঠ এই কণ্ঠৰে অসম জয় কৰাৰ এক প্ৰয়াস তেওঁ নিজেই কৰি আছে তাৰ কাৰণে লাগিব আপোনালোকৰ আশীৰ্বাদ অবিহনে এই সকল নৱপ্ৰজন্মৰ গায়ক কেতিয়াও আগুৱাই যাব নোৱাৰে সেয়েহে আশা কৰিম আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকৰ যি সুপ্ত প্ৰতিভা এই সুপ্ত প্ৰতিভাসমূহ যাতে আমাৰ অসমৰ প্ৰত্যেকজন দৰ্শকে দেখা পায় জুলি এইখিনিতে তোমাৰ শিক্ষাৰ ক্ষেত্ৰত কিছু জানিব বিচাৰো তোমাৰ শিক্ষাৰ অৰ্হতা এতিয়ালৈকে তুমি বৰ্তমান কিহলৈ গৈ পাইছা হয় মই মাষ্টাৰ ডিগ্ৰী কৰি আছো আছামিছত মাষ্টাৰ ডিগ্ৰী কৰি আছা যথেষ্ট ভাল কথা আৰু আগুৱাই যোৱা তাৰে শুভকামনা কৰিম ফ্ৰেণ্ডছ আৰু দৰ্শকসকল আপোনালোকক এইখিনিতে এটা অনুৰোধ জনাইছো এই জুলিক আপোনালোকে আগুৱাই নিয়ক আপোনালোকৰ মাজেৰে গৈ এই জুলিয়ে অসমত সংগীত শিল্পীৰ যিখন জগত আছে তাত নিজক প্ৰতিষ্ঠা কৰিব পাৰিব সেয়া আপোনালোকৰ হাতত আপোনালোকৰ অবিহনে জুলিৰ কণ্ঠই যিমান সুন্দৰকৈ যদি কণ্ঠদান কৰে তথাপিও তেওঁ আগুৱাই যাব নোৱাৰিব কিন্তু আপোনালোকৰ এটা শ্বেয়াৰে এটা লাইকে জুলিৰ যি সংগীত জগত আছে সেই সংগীত জগতক তেওঁ আগুৱাই নিয়াত কিছু সহায় কৰিব আৰু এইখিনিতে এটা ভাল খবৰ জুলিয়ে আগন্তুক ৰঙালী বিহুৰ কাৰণে প্ৰস্তুতি কৰি আছে আপোনালোকৰ কাষৰ মঞ্চত যদি জুলিৰ কণ্ঠত আপোনালোকে গীত শুনিব বিচাৰে তেনেহলে ডেছক্ৰিপশ্যনত নম্বৰ এটা দি দিম সেই নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব জুলিৰ কণ্ঠত আৰু আপোনালোকে বিভিন্ন ধৰণৰ আৰু ভাল গীতসমূহ শুনিবলৈ পাব জুলি এইখিনিতে আমাৰ আছামিজ টিভি ইউটিউব চেনেলৰ তৰফৰ পৰা তোমাক ধন্যবাদ জ্ঞাপন কৰিলো আৰু শেষত আমাৰ চেনেলৰ ওপৰত কি ক'বা বহুত ভাল লাগিছে আপুনি এনেকা গাঁৱলীয়া প্ৰতিভাক ওলাই আনি আছে সোশ্যাল মিডিয়াৰ জৰিয়তে বহুত ভাল লাগিছে মোকো এটা প্লেটফৰ্ম দিছে আপুনি বহুত ভাল লাগিছে ধন্যবাদ পুনৰ তেনেহলে লগ পাম এটা নতুন ভিডিঅ'লৈ পিছত আজিলৈ আহিছো আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি নমস্কাৰ